নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই ৰিম্পী আৰু আপোনালোকে চাই আছে নিউজ নাও বাতৰি কাকত অথবা কিতাপৰ জৰিয়তে কৰোনা ভাইৰাছ নিবিয়পে বুলি ইতিমধ্যে স্পষ্ট কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কিতাপৰ জৰিয়তে কৰোনা ভাইৰাছ নিবিয়পিলেও এতিয়া কিন্তু কিতাপতে স্থান পালে মাৰাত্মক ভাইৰাছবিধে সমগ্ৰ পৃথিৱীক মৃত্যু উপত্যকালৈ ঠেলি নিয়া এই ভাইৰাছবিধক লৈ ইতিমধ্যে বিভিন্ন গীত আৰু কবিতাৰ সৃষ্টি হৈছিল কিন্তু এইবাৰ গোলাঘাটৰ এজন যুৱকে কৰোনা ভাইৰাছক লৈ লিখি উলিওৱা এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে জাৰ্মানীৰ এটা আগশাৰী প্ৰকাশন গোষ্ঠীয়ে দুৰ্দিনৰ মাজতে এটা সুখবৰ আন্তঃৰাষ্ট্ৰীয় মানৱ পটত জিলিকিল অসমীয়া যুৱক ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়ালে কনচেঙে গোলাঘাট জিলাৰ বৰপথাৰৰ অতি ভিতৰুৱা অঞ্চল দপথাৰ শ্যাম গাঁৱৰ যুৱক কনচেং শ্যাম জাৰ্মানীৰ লাম্বাৰ্ট একাডেমী এণ্ড পাব্লিছিং নামৰ এক আগশাৰী প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিয়ালে কনচেঙৰ মহামাৰী বিস্তৃত বিৱৰণেৰে 52 পৃষ্ঠাজোৰা গ্লবেলাইজেশ্যন এণ্ড COVID-19 এজ কেটাক্লিজম নামৰ এখন গ্ৰন্থ বিশ্বৰ ইতিহাসৰ পৃষ্ঠাত ত্ৰাসৰ সৃষ্টি কৰা কেইবাটাও মহামাৰীৰ লগতে COVID-19লৈকে সন্নিৱিষ্ট কৰি উলিয়াইছে এই গ্ৰন্থখনে ইংৰাজী ভাষাত 23 এপ্ৰিলত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল গ্ৰন্থখন তাৰোপৰি জাৰ্মান স্পেনিছ ৰাছিয়ান ফ্ৰান্স চেক পৰ্তুগীজকে ধৰি সৰ্বমুঠ 8টাকৈ বিদেশী ভাষাত গ্ৰন্থখন অনুবাদ কৰি প্ৰকাশ কৰিব জাৰ্মান প্ৰকাশন গোষ্ঠীটোৱে ইতিমধ্যে ইণ্টাৰনেট যোগে ইংৰাজী ভাষাত উপলব্ধ হৈছে ডিজিটেল সংস্কৰণ আনহাতে সাম্প্ৰতিক পৰিস্থিতিৰ হাম কাটিলে খুব কম সময়ৰ ভিতৰতে ছপা আকাৰে প্ৰকাশ পাব গ্ৰন্থখন ইফালে অসমীয়া ভাষাটো প্ৰকাশৰ কথা উল্লেখ কৰিছে যুৱ লেখক কনচেং শ্যামে মোৰ এই বুকখন লেখাৰ ষ্টাৰ্টিংটো এইটোৰ পৰা হ'ল যে মানে COVID-19 যিটো এটা পেণ্ডেমিক হ'ল তো এইটো কেলে হ'ল ইয়াৰ কাৰণটো কি আগতো মানে ইয়াৰ কিবা আছিলে নেকি ইয়াৰ মানে ইনফ্লুৱেঞ্চ যিটো মানে এতিয়া ইমান ব্যাপক হৈ গ'ল তো সেইবোৰ বিষয়ে মই মানে বিতংভাৱে জানিবলৈ বহুত কিছুমান অনলাইন বুকছবোৰ পঢ়িব ল'লোঁ আৰু মই কিছুমান ৱেবছাইটত গ'লোঁ তাৰপিছত পঢ়িলোঁ তাৰপিছত তাত পালোঁ যে ইয়াৰ মানে কাহিনীটো অলপ গম্ভীৰ কাৰণ এইটো 2002 চনতো চাৰ্চ ভাইৰাছ আউটব্ৰেক হৈছিলে যিটো মানে এইটো কৰোনা ভাইৰাছৰ প্ৰথম পৰ্যায় বুলি কোৱা হৈছিল আৰু সেইটো মিউটেট হৈহে এতিয়া দ্বিতীয় পৰ্যায়ত এইটো আজি গোটেই বিশ্বত খলকনি তলি আছে তো তাৰ বিষয়ে বহুত কৰিলোঁ অধ্যয়ন কৰোঁতে মানে মই এইটো ফিল কৰিলোঁ যে এইবোৰ যিটো ইনফৰমেশ্যন এইবোৰ মানে গোটেই বিশ্বই জানিব লাগে কাৰণ ইয়াত মানে বহু কথা এনেকুৱা আছে যিবোৰ মিষ্টেকবোৰ আমি মানে বাৰে বাৰে মানে ৰিপিট কৰি আছোঁ সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও